আৰু আমাৰ এই তৰকাৰী চেনেলত শ্বৰ্ট ফিল্ম আহি আছে, নতুন শ্বৰ্ট ফিল্ম আপোনালোক সকলোৱে চাব বুলি আশা কৰিছোঁ। অ' ভাই বঢ়িয়া খানা বনাইছে কিন্তু মজা মাজা মাংস বনাইছে। গৰম হ'লে ভাল নালাগে, গৰম হ'লেও ভাল লাগে, ঠাণ্ডা ঠাণ্ডা কিন্তু বিৰাট হয়। কি লাগিব? নেমু অলপমান দিছোঁ মজা, ময়ো এক বেছি দিয়ে। শ্বৰ্ট ফিল্মখনৰ নাম কি জানা নাই? কৈ দিয়া মোক এতিয়া, আজিও ভাল পাওঁ তোমাক, আজিও ভাল পাওঁ তোমাক, আজি ভাল পোৱা? আজিও ভাল পাওঁ। গৈ আছা নেকি? মজা এনেই মজা মজা মজা। মামা বহুত দিনৰ মূৰত আমাৰ ঘৰত আহিছে, কেনেকুৱা লাগিছে মামা? ভাল লাগিছে, মাতি থাকে মোক বহুত দিন, 2 বছৰমান আগতে আহিছিল ন, 2-2.5 বছৰমান ইমান হ'ল চাগে। ত' আজি আহিছোঁ, বিৰাট ভাল লাগছে। এই যোৱাবাৰ হাতে এইটো ৰুমতে আমি আছিলোঁ ন, এইটো ৰুমত আছিলোঁ, ভাল লাগে আহি আছে, ধুনীয়া। বলা বলা বলা। আজি অকল মামাই নহয়, গোটেই ইউটিউব এক্টৰ গোটেই ভৰ্তি আমাৰ ঘৰত, স্পেচিয়েল পুৰা প্ৰমোচন। বা আন্টি এয়া চেনিটাইজাৰ অহাৰ লগে লগে আমাৰ হেৰি চুনুৱে তৰকাৰী চেনেলৰ মালিকে চেনিটাইজাৰৰ ব্যৱস্থা কৰিছে। এয়া চেনিটাইজাৰ ভাল লাগিছে আৰু তেওঁলোকে কিবা খানাৰো ব্যৱস্থা কৰিছে, আপোনালোকে চাব পাৰিব। সঁচাকে খুব ভাল লাগিছে। আজি ফাৰ্ষ্ট টাইম তোমাৰ তাত আহিছোঁ আৰু মানে আৰু এনেকৈ আহিয়ে থাকিম। কিবা কওক। কি ক'ম, অৱশেষত তোমালোকৰ ঘৰ আহি পালোঁ, খুব ভাল লাগিল। তোমাৰ মানে কথা কোৱাৰ ধৰণ আৰু ঘৰলৈ নিমন্ত্ৰণ কৰাৰ যিটো মানে তোমাৰ কি, সেইটো খুব ভাল লাগিলে। যি হওক আহি পালোঁ, সেয়াই আৰু। বা আছে আজি 3 বছৰৰ পৰা অবিনাশে মোক ইনভাইট কৰি আছে, তো ফাইনেলি আজি আহি পালোঁ, ভগৱানে মিলালে এইখিনি আমাক। তাকে ফাইনেলি আজি আহি পালোঁ অবিনাশৰ ঘৰত, খুব ভাল লাগিছে। আৰু খুৰীহঁতকো আজি প্ৰথমবাৰ লগ পাম, এনে ফটোত বা ভিডিঅ'তহে দেখিছোঁ। ত' সেইকাৰণে এক্সাইটেড হৈছোঁ অলপ অবিনাশৰ ঘৰত আহি। আৰু তেওঁলোকে আমাৰ কাৰণে অলপ আয়োজন কৰিছে, কিবা আমি মানা কৰিছোঁ যদিও তেওঁলোকে কৰিছে, তথাপিতো ভাল লাগিল, ধন্যবাদ বহুত। আজি তৰকাৰী চেনেলৰ ঘৰত কি তৰকাৰীৰে আমাক খুৱাই খাওঁ। বহুত দেৰি হৈ আছে, বহুত দেৰি হৈ গ'ল তোমাৰ। কেনেকুৱা বাবা, বহুত দিনৰ মূৰত মায়ে বনাইছিল বাহিৰে, কেনে লাগিছে? মজা লাগিছে আৰু ধুনীয়া চিকেন বনাইছে, দালি আছে, পটল আছে, মোৰ নেমু আছে আৰু ইমান ধুনীয়াকৈ আয়োজন কৰিছে। মোটামুটি আমি ইমান 12-13জনমান মানুহ আছোঁ, ইমান ধুনীয়াকৈ বনাইছে আমাৰ বাইদেউৱে। ক'বাই নালাগে আৰু তোমাক ক'বাই নালাগে, চব কি ক'ম আৰু বহুত বেছি ভাল লাগিছে। আৰু আমাৰ এই তৰকাৰী চেনেলত শ্বৰ্ট ফিল্ম আহি আছে, নতুন শ্বৰ্ট ফিল্ম আপোনালোক সকলোৱে চাব বুলি আশা কৰিছোঁ। অ' ভাই বঢ়িয়া খানা বনাইছে কিন্তু মজা মাজা মাংস বনাইছে। গৰম হ'লে ভাল নালাগে, গৰম হ'লেও ভাল লাগে, ঠাণ্ডা ঠাণ্ডা কিন্তু বিৰাট হয়। কি লাগিব? নেমু অলপমান দিছোঁ মজা, ময়ো এক বেছি দিয়ে। শ্বৰ্ট ফিল্মখনৰ নাম কি জানা নাই? কৈ দিয়া মোক এতিয়া, আজিও ভাল পাওঁ তোমাক, আজিও ভাল পাওঁ তোমাক, আজি ভাল পোৱা? আজিও ভাল পাওঁ তোমাক। নিমখ ঘৰত না? অঁ ঘৰত নিব ঘৰত নিমখ ধুনীয়া, মই নাহিব আৰু মই নিমখ নানো, নিমখ। এতিয়া ময়ো ষ্টাৰ্ট কৰোঁ। খাই দিয়া, ধুনীয়াকৈ খাই দিব। খাই দিয়া। ওপৰেদি শ্বুট কৰিছিলে, এইবিলাক আপোনাৰ কপি কৰি আছোঁ বৰ্তমান। অঁ এতিয়া কপি হৈ আছে এতিয়া। বিৰাট শ্ল', বিৰাট শ্ল', শ্ল' কাম নাই। দুপৰত তাৰমানে মেমৰি মোৰ শেষ হৈ গৈছিলে, মেমৰিখন ইয়াৰ পৰা ল'লোঁ, চ' সেইকাৰণে কপি কৰিব লগা হ'ল আৰু। অঁ কেইজনমানে ভাত খাই আছে, তেখেতসকলক দেখালোঁ। আৰু ইমান মানুহ আজি তোমালোকক বহুত কষ্ট দিলোঁ। মামা আহিছে ঘৰত, আকৌ কষ্ট দিলাক বোলে। আৰু সেইকাৰণে একো নাই বাৰু, তথাপিও আৰু
কষ্ট সি নালাগে মোক এটা কথা ভাল লাগছে মই বোলো যে বাইদেউৰ কষ্ট হ'ব তাৰমানে আমাৰ মাকৰ মোৰ বা হয়তো সি কৈছে ৰান্ধনি আনিম বুলি বঢ়িয়া বঢ়িয়া সঁচাকৈ মই এটা ক্লাছ কওঁ খুব ভাল লাগিছে অবিনাশ আজি প্ৰথমবাৰ আহিছোঁ নেক্সট আকৌ অতি সোনকালে আহিছোঁ কেতিয়া কচোন বিয়া মাতিবলৈ মই আপোনালোকৰ ৰাইজসকলক জনাওঁ যে মই ছিংগেল থাকিম মই নিজৰ কথা কৈছোঁ মই বিয়া মাতিব তুমি উজ্জ্বলৰ আপোনাৰ মোৰ মৰমৰ মইনাজন বুলি এটা গান আহিছে আপোনাৰ 28 তাৰিখৰ পৰা তেখেতৰ শ্বুটিং হ'ব উজ্জ্বল অলপ গুণগুণাই দিয়া আজি প্ৰথমবাৰৰ কাৰণে দেই মোৰ চেনেলত গুণগুণাই দিয়া তো অবিনাশে কৈছে যে অলপমান গাইছোঁ তথাপিও আমি যিখিনি আপোনালোকে গমেই পাইছে আমি বান হাৰ্য দি যথেষ্ট আমি ভাগৰুৱা হৈছোঁ তথাপিও অবিনাশে যিহেতু মোক কৈছে তথাপিও অলপ অকণমান মোৰ মৰমৰ মইনা জানৈ মৰমী মৰমৰে লগৰী সপোনৰে চিনাকি দূৰণিৰে তৰা হৈ গুচি গ'লা মোক এৰি থৈ মৰমৰ মইনা জান সপোনৰ মইনা জান জানৈ জানৈ মইনা জানো বঢ়িয়া বঢ়িয়া জানৈ জানৈ মইনা জানো আমাৰ এখন শ্বৰ্ট ফিল্ম আহিছে মামা আজিও ভাল পাওঁ তোমাক বুলি এই বলেনো আছে এতিয়া অলপ কিবা মানে অলপ এইবাৰ প্ৰডিউচ কৰিছোঁ ভালেখিনি তো ভালেখিনি মানে অলপ মানে কি হয় নাজানো কিন্তু ইহঁতৰ ইচ্ছা মানে এবাৰ তুমি যদি কৈ দিয়া নাই মই মোৰ ফালৰ পৰা শুভকামনা জনাইছোঁ শ্বৰ্ট ফিল্মখন যাতে আপোনালোকে চাই সকলোৱে আৰু তোমালোকক শুভকামনা জনাইছোঁ ৰাইজে যাতে আদৰি লয় আৰু ভালকৈ বনাই দিয়া নিশ্চয় তোমালোকে ভাল হ'ব আৰু ভালকৈ কৰিবা আৰু ধৈৰ্য নেহৰিবা ভালকৈ কৰিলে দৰ্শকে নিশ্চয় আদৰি ল'ব চ' বেষ্ট চুইচেছ থাকিলে মোৰ ফালৰ পৰা থেংক ইউ ছ' মাছ বাই 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 এভৰিৱান বাই 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 মই বাই বাই নহয় বাই 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 বাই